নামত আছে শ্বৰ্ট ফিল্ম কিন্তু কামত আছে ছেক্স ককায়েকৰ লগতে বাইদেউ কৰে ছেক্স কিন্তু শ্বৰ্ট ফিল্মখনত গোবৰে ভৰি আছে মানে কণ্টেণ্টৰ নামত গু মানে কণ্টেণ্টৰ নামত মানে অনলি ছেক্স কৰা মানে मत करो रहने दो बहुत बुरे लग रहे तौबा 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 थारा मूड खराब कर दिया হে ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ এইটো ভিডিঅ' মাথো এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে বনোৱা হৈছে যাতে কোনো পাৰ্চনেলিভাৱে নলয় তো ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোক এটা কথা কৈ থওঁ যে আপোনালোকৰ প্ৰটেকশ্যন বোলা বস্তুটো পৰিধান কৰি লওক যাতে মোৰ ভিডিঅ'ৰ কাৰণে কান্দুলেশ্বৰ নাখায় তো লেটছ ষ্টাৰ্টেড के दिया ना फकोफ क्या करेंगे भाड़ में जाए প্লিজ মোক বচাওক ইহঁতে মোক মাৰি পেলাব প্লিজ মোক বচাওক প্লিজ ইমান হাত্তা কেইটা হিৰো হ'ব পাৰে কিন্তু যি মানে হিৰোটো কেটেঙা হ'লেও হ'ব মানে এগোজা দিলে মানে হিৰোটো মানে ক'ৰবাত উফৰি পৰে মানে আৰু মানে ভিলেনকেইটা মানে এনেই জিন্দি মাৰি আছে আৰু ন নহয় মানে এক্টিং কৰিছে ঠিকে আছে কিন্তু এক্টিংটো লিমুহেঁততকৈ বেছি কৰিছে এটা খুন্দা মাৰোঁতে মানে পৰি গৈছে মানে আৰু ইমান হত্যা কথা এনেই আছে নেকি জিম টিম এনেই মাৰি মেলি আহিছে মানে ন ইহঁতি মানে বন্ধুসকল হিৰোটো মানে ষ্টিল বডি এচাট দিলেও নিহিলে কিন্তু যেতিয়া মানে হিৰোটোৱে ইহঁতক যদি একচাট দিয়ে ন ইহঁতি মানে ক'ৰবাত ফুৰি কয় এইটো কি মানে শ্বৰ্ট ফিল্মে হ'ল নে কি হ'ল মানে ফিল্মখন বন্ধুসকল ইয়াকে কোৱা হয় শ্বৰ্ট ফিল্ম নিশ্চয় পাৰিবা মোক তুমি আকাশটা বুলি মাতিব পাৰিবা দেই মানে প্ৰথম দিনাখনে মানে হাতত লগাই চুই মেলি ক'লেহে কোৱা মানে নোচোৱাকৈ মানে নক'লে নহয়ে মানে ন अरे कहना क्या चाहते हो তুমি এখন নিজৰ ঘৰ বুলিয়ে ধৰি ল'বা আৰু তুমি গৈ মেলি ছোৱালীজনীৰ ৰুমত শুই থাকিবাগে আৰু ঘাপাঘাপ কৰি থাকিবা এই মাকি হঠাৎ গ'লো বন্ধুসকল প্ৰথম দিনাখন লগ পাওঁতে গাত সাৱটি লৈছে কিমান মৰম হ'ব সিহঁতৰ মাজত আৰু চাগে ছোৱালীজনীও মৰমীয়াল আমাৰ ইয়াতো এনেকুৱা ছোৱালী পাবলৈ নাই পালেও মানে আমাৰ ওচৰলৈ নাহে আমাৰে দিন বেয়া দেউতা কেনেকৈ থকা প্ৰত্যেকটো কথাতে মানে আমাৰ দাদাজনে মানে গাত টাচ কৰিহে কথা কয় মানে টাচ নকৰাকৈ কথা নকয় কাৰণ মানে দাদাৰ ছেক্সটো বেছি আছে মানে ছোৱালীজনী পিছে আছে নে নাজানো আপোনালোকে চাই থাকক গম পাব ন লাহে লাহে পিন্ধা নাই ফুলি লাগিছে তোমাক গুলি মানে প্ৰথম দিনাখন লগ পাওঁতে ছেক্স কৰাৰ কথা ভাবি ল'লে আমালৈ অলপমান এৰিবি আমাকো অলপমান দিবি আৰু এনেকুৱা ছোৱালী পাবলৈ টান নহয় আমিতো বৰা লগাকেইটা এনেই আছোঁ নেকি তুমি আজি মোক ইয়ালৈ ইমান জোৰকৈ মাতি কিয় আনিলা কাৰণ দীপ্তি আজি তৃপ্তি ল'ব তোমাৰ লগত মানে দীপ্তি মানে অলপমান বেছি হৈছে আৰু ঘাপাঘাপ কৰিব লাগে মানে দীপ্তি সেইকাৰণে তোমাক মাতি আনিছে ওচৰলৈ মা চাচোন আকাশে ইমান ভাল পাওঁ সি মোক এবাৰো ভাল পাওঁ বুলি নকয় তুমি কিবা কোৱা না ভণ্টি ভাল পোৱা শব্দটো ন ছেক্স কৰিলে নুবুজায় ভাল পোৱা বস্তুটো মনৰ পৰা আহিব লাগিব কিন্তু সেইটো ভাল পোৱা তোমাৰ ওচৰত নাই তোমাৰ অকল ছেক্স কৰা মতলবতে আছে তোমাৰ অকল খালি ল'ৰাটোৱে চুবলৈহে বিচাৰিছিলে মানে ইউজ কৰিবলৈহে বিচাৰিছিলে তুমি গমেই পোৱা নাছিলা অৱশেষত মানে ভণ্টি ছেক্স কৰা মেচিনটো হৈছে ককাই আৰু আমাৰ ফালে এখন শ্বৰ্ট ফিল্মক কণ্টেণ্টৰ নামত গু কয় আৰু কণ্টেণ্টৰ নামতো একো নাই কণ্টেণ্টৰ নামত অকল এখন শ্বৰ্ট ফিল্মত ছেক্স কৰাই আছে যোনটোৱে এখন শ্বৰ্ট ফিল্ম লিখিছে ন তাক পালে এনেকুৱা পিটিম ন ঘৰত যাবলৈ নোৱাৰিব समझ रहे हो आप